মালিকৰ গাড়ীত 20 টকাৰ তেল ভৰালো আৰু এটা আজব ৰাস্তা পাৰ হলো আপুনি পিছে কোনোবা নাৰী হক বা চৰকাৰৰ প্ৰতিশ্ৰুতিত ভুল নাযাব নহলে ৰাস্তাই ৰাস্তাই পানী খাব লাগিব বাৰু এইবোৰ কথা সকলো বাদ দিয়ক পাছৰ সিটত নাও পিতিয়াক বহালো আৰু মই পালোহি সিধাই হাতীগড় দেৱাল লগতে এইজনকো লৈ ললো এতিয়া চাকি বন্তি লৈ লওঁ আৰু লাহে লাহে এখোজ দুখোজকৈ আগবাঢ়ি চাকি বন্তি জ্বলাওঁ বহু দিনৰ পৰাই ভাবি আছিলো আকৌ এদিন মন্দিৰ যাম মনৰ কথাবোৰ খুলি কম বাবাই শুনিব আৰু মোৰ মনটো খোলা হ'ব এই দেৱাল ভাগৰ ঠিক কাষতে এটা বৃহৎ পুখুৰী আছে তাত মাছ কাছ সকলো আছে কোনোবাই আকৌ বিস্কুট মুৰি দি অলপমান মাছ কাছৰ দৰ্শন কৰিছে কিন্তু তাতে চাৰিঠেঙীয়া মাছো প্ৰৱেশ হৈছে মানে ধেমালিহে কৰিছো গৰু কেইটাই খাবলৈ পাম বুলি মাছক বিস্কুট দিবলৈ দিয়া নাই মোৰ মতে কিবা শত্ৰুতা আছে নেকি শত্ৰুতাই থাকক বা মিত্ৰতাই থাকক বাইকৰ পুকুৰত 3 মিত্ৰ উঠো আৰু ধুই ধাই পুনাই দিওঁ এতিয়া অলিয়ে গলিয়ে অলপমান ঘূৰিম আৰু মনৰ কথা পাতিম অলপমান যদি বহি যাওঁ অলপমান আকৌ খোজ কাঢ়ি যাওঁ মানে অৱস্থা সেয়াহে তাতে আকৌ পেটটোও খালী নহয় মানে ভাত খাই পেট শকত কৰিব নাপায় ঘূৰি গৈ কৰিম বাৰু এতিয়া প্ৰকৃতিৰ আমেজ লওঁ আজিলৈ আপোনাক বাই বাই